এতিয়া শীত নামিছে। লাহে লাহে হাড়লৈকেও কঁপিব আমাৰ শৰীৰ। কি যে যতন নকৰোঁ আমি শীতত নিজকে উমটি ৰাখিবলৈ। কিন্তু বিশ্বত এনে এখন গাঁও আছে য'ত সৰ্বোচ্চ তাপমাত্ৰাই হৈছে 0 ডিগ্ৰী। হয়, আজি আপোনালোকক ক'বলৈ গৈছোঁ ৰাছিয়াৰ ঐমাংকন গাঁওখনৰ বিষয়ে, য'ত শীতকালত তাপমাত্ৰা নামে -67 ডিগ্ৰীলৈ। ঐমাংকন গাঁওখনৰ বাসিন্দাসকলে অহৰহ সংগ্ৰাম কৰিব লাগে জীয়াবৰ বাবে, নিজকে শীতৰ প্ৰকোপৰ পৰা বচাই ৰাখিবলৈ। বাহিৰত কাপোৰ মেলিলে শীতে কাপোৰো বৰফ কৰি পেলায়। গাড়ীৰ ইঞ্জিনবোৰ অহৰহ সক্ৰিয় কৰি ৰাখিব লগা হয় তেওঁলোকে। শীতৰ প্ৰকোপত উশাহ লোৱাটো এক যন্ত্ৰণা হৈ পৰে ঐমাংকনবাসীৰ বাবে। দিনটোৰ 21 ঘণ্টাই কুঁৱলীৰ আচ্ছাদনত ডুবি থকা এই গাঁওখনৰ বাসিন্দা হ'ল 500 জন। খেতি-বাতি কৰাটো সম্ভৱ নহয় বাবেই ঐমাংকনৰ মানুহে খাদ্যৰ বাবে মাছ মাংসৰ ওপৰতেই নিৰ্ভৰশীল। বিশ্বৰ আটাইতকৈ বেছি ঠাণ্ডা এই গাঁওখন এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ।